Hello everyone, good morning সকলোকে Assamese Vlogs আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যোৱাকালি মই মাৰ ঘৰলৈ আহিলোঁ, কাম কেইটামান আছিলে। তো এতিয়া মই বেংকলৈ যাবলৈ ওলাইছোঁ, গাঁৱলীয়া বেংকলৈ কাম কেইটামান আছে। ঠিক আছে তেন্তে ব'লক আপোনালোককো। এয়া কুহিয়ে মই আমাৰ এই গলিটোত খোজকাঢ়ি গৈ আছোঁ, বেটেৰীত যাম। এয়া গৈ আছোঁ আমি কুহি আৰু মই। এইফালে কুহি এইটো আমাৰ গলিটো আলহী। এতিয়া বেটেৰীৰ কাৰণে ৰৈ আছোঁ। সেইখন বেটেৰী এখন আহিছে, সেইখনতে যাব লাগিব এতিয়া। আহিব বেংকত মানুহ, বেংকত মানুহ ধেৰ দেখাৰ কাৰণে আমাৰ দোকানতে সোমাই দিলোঁ। এতিয়া আমাৰ দোকানখন মানে বেংকৰ লগতে লাগি আছে। এয়া দোকানখন আমাৰ, এইটো ট্ৰায়েল ৰুমটো, এইফালে কুহি আৰু মই। মোৰ মানে ATM এপ্লাই কৰিবলৈ আছিলে আৰু পইচা অলপ উলিয়াবলৈ আছিলে, চ' সেইকাৰণে আহিছিলোঁ। এয়া মায়ে বিহু গিফ্ট দিছে, কুৰ্তি এটা, ট্ৰেক পেণ্ট আৰু এফালে লেগিংছ, বিহু গিফ্ট। এইফালে আমাৰ কুহিয়ে খেলি আছে, মায়ে এনেকৈ গাৰু দি দিছে ছাইডত, তাই এনেকৈ বহি খেলি আছে। এইফালে মিষ্টাৰে কাম কৰি আছে। এইফালে আমাৰ ঘৰলৈ আজি আলহী আহিছে, মোৰ মামা ছোৱালী হয়। পিংক কালাৰ পিন্ধাজনী তাই ডাঙৰ হয় আৰু এইজনী সৰু, তাই গুৱাহাটীত থাকে, আহিছে বিহু বুলি। সেয়া আমাৰ কুহিক মানে ফাৰ্ষ্ট টাইম দেখিছে যে, তাই খেলি আছে তাইৰ লগত। এইটো ছোটা মামা, চাম ছোটা মামা চাই দিয়া আকৌ। আমি মানে আজি মামাহঁতৰ ঘৰলৈ আহিছোঁ। এয়া মামী ভাত খাইছে, আমি খাই বৈ আজৰি বাৰু। এইফালে আমাৰ কুহি মাহীয়েকৰ লগত, এই মাহীয়েকক দেখিছে বাৰু আপোনালোকে মোৰ আগৰ ভিডিঅ'ত, তাই আমাৰ ঘৰলৈ গৈয়ে থাকে। এয়া মামী, আমি ভাত পানী খাই আজৰি, মামীহঁতি খাইছে। তাৰপিছত এয়া হৈছে মামা, মোৰ মামা মানে 5জন হয়। এয়া 3 নম্বৰ, এয়া 3 নম্বৰ মামী। এয়া তাৰপৰা এয়া হৈছে মোৰ সৰু মামী। এয়া মামী গুৱাহাটীত থাকে, বিহুৰ কাৰণে ঘৰলৈ আহিছে। আমাৰ কুহিক মানে জন্ম হোৱাৰ পৰা এইবাৰ প্ৰথম দেখিছে আৰু। সেয়া তাৰপৰা এয়া আমাৰ টিকলি গুৱাহাটীত থাকে তাই, আৰু এয়া এই মামা দেখিছিলে যে, এই মামাৰ পোৱালিটো। তাৰপিছত এয়া হৈছে মোৰ সৰু মামা, এয়া নালাগে।